Welcome back to my YouTube channel Sapna Lifestyle Blogলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু যিসকলে মোৰ চেনেলটো আগতেকৈ সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক থ্যাংক ইউ সো মাচ আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ ডু সাবস্ক্ৰাইব মাই চেনেল আৰু ওচৰতে থকা নটিফিকেশন বেলটো অন কৰি থব যেতিয়া মই নতুন নতুন ভিডিঅ'বোৰ আপলোড দিওঁ আপোনালোকে নটিফাই হৈ যায়। আমাৰ যেহেতু এনিভাৰ্সাৰি হয় তো এয়া অকমান ৰুমটো ডেকোৰেশন কৰিম বুলি ভাবিছোঁ তো এইখিনিতে লগাম বুলি ভাবিছোঁ মই এডোখৰতে তো এয়া এনেকৈ অনলাইন লৈছিলোঁ আহি পালেহি ভাগ্য ভাল আৰু বেছিকৈ একো প্ৰিপাৰেশ্যন বুলি কি আৰু অলপ ৰুমটো সজাম এইকেইটা দি আৰু বেলুনছ আছে তো বেলুনছ বহুতখিনি আছে তো কেইটামান মই বেলুনছ লগাম আৰু কেক এটা আনিছোঁ কেকটো কাটি আমি চেলিব্ৰেট কৰিম তো আজি সেয়াই ৰাতিয়ে হেৰিটো আমি ভালকৈ চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ যিহেতু তো আপোনালোকক মই এইখিনি সজাই দেখুৱাৰ পিছত আপোনালোকক দেখাম আপোনালোকে কেনেকুৱা লাগিছে জনাব। শিৱসাগৰ আৰু বিশালত সোমাম বুলি ভাবিছোঁ বস্তু কেইটামান চাম যদি ভাল লাগে ল'ম আৰু তো আপোনালোকক দেখাম গৈ লওঁ। মই চিকেন লৈছোঁ বইল কৰি লৈছোঁ অকণমান আৰু মাঞ্চুৰিয়ান বনাম তো ইয়াতে ময়দা দিম আৰু কণী এটা দিছোঁ কণী এটা আৰু ময়দা তাতে নিমখ আদা নহৰু পেষ্ট মছলা যিখিনি ব্যৱহাৰ কৰা হয় তো ঘৰত যিখিনি সামগ্ৰী আছে মই এইখিনি প্ৰায় ইউজ কৰিছোঁ আছে হালধি ৰেড চিলি জিৰা গুড়ি ধনিয়া গুড়ি সেইখিনিয়ে মই লৈছোঁ দিছোঁ আদা নহৰু
পেষ্ট আৰু এতিয়া গোটেইখিনি মই মিক্স কৰি ল'ম। মঞ্চুৰিয়ান বনাবৰ কাৰণে মই এনেদৰে মিক্স কৰি লৈছোঁ আৰু অলপ অলপ ময়দা দি লৈছোঁ, যিহেতু মাংসখিনি ভালকৈ ময়দাখিনি মিক্স হ'ব লাগিব। এইবাৰ মই জুহালত বনাব লৈছোঁ মঞ্চুৰিয়ান। আগতে গেছত বনাওঁ আৰু এইবাৰ যিহেতু ঠাণ্ডা হয় তো এনেকৈ জুহালতে বহি লৈ এনেকৈ বনাইছোঁ। আৰু ইয়াত তেল গৰম হ'ল, তেল গৰম হওঁতে যিখিনি মই চিকেন মিক্স কৰিছিলোঁ সেইখিনি এটা এটাকৈ ফ্ৰাই কৰি ল'ম। মাংসখিনি অলপ ৰেড কৰিব লাগিব। যিখিনি মাংস মই ফ্ৰাই কৰিছিলোঁ সেইখিনি উলিয়াই ল'লোঁ। তাৰপিছত আকৌ কেৰাহীত তেল গৰম কৰিছোঁ। ইয়াতে আদা নহৰু পেষ্ট, হালধি, পিঁয়াজ, জলকীয়া এইখিনি দি মই ভালকৈ ফ্ৰাই কৰি ল'ম। মই পিঁয়াজখিনি অলপ ডাঙৰ ডাঙৰ চাইজত কাটিছোঁ, যিহেতু মঞ্চুৰিয়ান বনাম তো পিঁয়াজৰ চাইজ অলপ ডাঙৰ কৰিব লাগে। আৰু ইয়াতে মই কেপচিকাম দিম। এয়া ভালকৈ ফ্ৰাই হৈ আছে আৰু মই ইয়াতে দিছোঁ চচ, আৰু ইয়াতে চয়া চচো দিব পাৰে, কিন্তু মই চয়া চচ ইমান নাখাওঁ তো ইয়াত টমেটো চচ দি দিছোঁ। ভাজাৰ পিছত ইয়াত অকণমান পানী দি উতলিব দিছোঁ আৰু ইয়াতে চিকেনখিনি যিখিনি মই ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি মই এটা এটাকৈ ইয়াত দি দিছোঁ আৰু অলপ সময় আমি উতলাই ইয়াত যিখিনি পানীখিনি গুচি যাব, দেন অলপ গ্ৰেভি টাইপ হ'ব। তাৰপিছত আমি নমাই দিয়াৰ পিছত মঞ্চুৰিয়ান ৰেডি।
তো এইফালে মই এটা কুকাৰত তেল গৰম কৰি আছোঁ যিহেতু আলু পোলাও বনাম আৰু আগতে মই এটা ৰেচিপি দিছিলোঁ যিহেতু আলু পোলাও আপোনালোকে হয়তো চাইছে তো সেম প্ৰচেছে হয় যিহেতু আজি এনিভাৰ্চাৰী হয় সেইটোৰ কাৰণে মই আকৌ এবাৰ খাবলৈ মন গ'ল তো স্পেচিয়েল বুলি এইকেইটাই বনাইছোঁ তো আপোনালোকে চাই যাব মই কেনেকৈ বনাইছোঁ হেৰিটেজ আৰু এইখন হৈছে হেৰিটেজখন জয়সাগৰত আছে গোটেইটো আন্ধাৰ হৈ আছে
আমি আহিছোঁ জনস্কায়া। ভিডিঅ' অকণ কৰি লওঁ হয় নাই Start. Elisa? যদি আজি আপোনালোকে মোৰ ব্লগটো ভাল পালে তেনেহ'লে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু ওচৰতে থকা ন'টিফিকেশ্যন বেলটো অন কৰি থ'ব যেতিয়া মোৰ নতুন ভিডিঅ'বোৰ আপলোড দিওঁ আপোনালোকে ন'টিফাই হৈ যায়।